মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সহকাৰী নেতাকৰ্মীয়ে বিভিন্ন প্ৰতিবাদী কৰ্মীসকললৈ প্ৰতিবাদ মূল্যবৃদ্ধি প্ৰতিবাদত আজি আমি এই সত্যাগ্ৰহ কাৰ্যসূচী আছে হাতত লৈছোঁ। আছে বিজেপি নেতৃত্বাধীন চৰকাৰখন যে সম্পূৰ্ণ যে ব্যৰ্থ হৈছে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত সেই কথাটো প্ৰমাণিত হৈছে। কাৰণ যিখিনি সময়ত ৰাইজে দুবেলা দুমুঠি খাবৰ বাবে আচলতে সংগ্ৰাম কৰিবলগীয়া হৈছে, সেইখিনি সময়ত এই অত্যাৱশ্যকীয় সা সামগ্ৰী আৰু ইন্ধনজাতীয় সামগ্ৰী আকাশলংঘী মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ মূৰত ৰামটাঙোন ফুটাইছে। জনসাধাৰণৰ পানীৰ হাঁহ নচৰা অৱস্থা এটা সৃষ্টি হৈছে। কাৰণ যিখিনি সময়ত এইফালে ক'ভিডৰ আতংক, আনফালে মূল্যবৃদ্ধি মাত জনসাধাৰণৰ পানীৰ হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। গতিকে আজি আমি বিজেপি নেতৃত্বাধীন চৰকাৰখন আৰু যোগান বিভাগ আচলতে তেওঁলোকে শুই আছে। তেওঁলোকে যি বজাৰত আচলতে জুই লাগিছে, কিন্তু তেওঁলোকে আচলতে শুই আছে। তেওঁলোকে গভীৰ নিদ্ৰাত আছে যোগান বিভাগ। আচলতে যোগান বিভাগটো আচলতে মৰি গ'ল। সেই কথাটো আমাক সকলো ৰাইজে এতিয়া স্পষ্টকৈ বুজি পাইছে যে যোগান বিভাগে অসমত এখন বিজেপি চৰকাৰ গঠন হৈছিল আৰু সেই বিজেপি চৰকাৰখনে ইতিমধ্যে প্ৰায় 7টা বছৰ অতিক্ৰম কৰিলে। কিন্তু এই 7টা বছৰত তেওঁলোকৰ যিসমূহ প্ৰতিশ্ৰুতি আছিল, সেই প্ৰতিশ্ৰুতিসমূহ যেন মানে এটা বগা হাতীত পৰিণত হৈছে, এই কথাটো স্পষ্ট হৈছে। গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ এখনৰ এটা বিভাগ আছে, যোগান বিভাগ, আৰু সেই যোগান বিভাগৰ দায়িত্বত আছে যোৱা কাৰ্যকালৰ বিজেপিৰ ৰাজ্যিক সভাপতি তথা বৰ্তমানৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া। কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে অবৈধ কলা ব্যৱসায়িক দলিচা পাৰি দিবৰ কাৰণে তেওঁলোকে সাজু হৈ তেওঁলোকে যে এই মূল্যবৃদ্ধিক যে নিয়ন্ত্ৰণ কৰিব পৰা নাই, এই কথাটো কিন্তু ইতিমধ্যে ৰাইজে গম পাইছে। তেওঁলোকে খবৰ লোৱাৰ প্ৰয়োজন আছিল। যিটো সময়ত তেওঁলোকে অৰুণোদয় আঁচনিৰ কথা কৈছে, সেই আমি বাৰম্বাৰ আন্দোলন কৰিছোঁ। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰক আমি বাৰম্বাৰ সকীয়াই দিছোঁ যে অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰক। কিন্তু এইখন চৰকাৰে আজিলৈকে মূল্যবৃদ্ধি ৰোধ কৰাৰ হাতত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে। গাঁৱে ভূঞে চহৰে নগৰে ৰান্ধনি গৃহত জুই নজ্বলা অৱস্থাৰ সৃষ্টি হৈছে। তেওঁলোকে যি উজ্জ্বলা আঁচনিত ৰন্ধন গেছ দিছিলে, সেই ৰন্ধন গেছ যেতিয়া তেওঁলোকে সজাই থোৱা সামগ্ৰীত ৰান্ধনিৰ গৃহত সজাই থোৱা সামগ্ৰীত পৰিণত হৈছে। 1000 টকা দি তেওঁলোকে চিলিণ্ডাৰ কিনিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। গাঁৱৰ সৰ্বসাধাৰণ ৰাইজলৈ ওচৰলৈ গৈ চৰকাৰে এইখিনি সময়ত সা খবৰ ল'ব লাগিছিল, কিন্তু চৰকাৰ শুই আছে। যোগান বিভাগক ৰঙা দলিচা পাই দিছে আৰু ইফালে চৰকাৰ শুই আছে। আমি কৈছোঁ এনেকৈ নহ'ব, অতি শীঘ্ৰে আপোনালোকে গাঁৱলৈ আহক। গাঁৱৰ সৰ্বসাধাৰণ ৰাইজৰ খবৰ লওক। ৰিক্সাৱালা, ঠেলাৱালা, সৰু সৰু পাণ দোকানী এইসকলৰ ঘৰ নচলা হৈছে। তেওঁলোকৰ ছাত্ৰ ছাত্ৰীক পঢ়াব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। তেওঁলোকৰ ৰুগীয়া পিতৃ মাতৃ শুশ্ৰূষা কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। বজাৰত জুই চাই দাম হৈছে। পেট্ৰলৰ 100 টকা হৈছে। সদায় সদায় কেৱল অহা যোৱা কৰাৰ কথা ভাবিবই নোৱাৰি, ইমান পইচা খৰচ হয়। গুৱাহাটীত এতিয়া আৰম্ভ হৈছে পে ইণ্ডিয়া কেব ছাৰ্ভিচ, য'ত কম খৰচতে উপলব্ধ হ'ব বাইক, অটো আৰু কাৰ ছাৰ্ভিচ। আজিয়ে প্লে ষ্ট'ৰ অথবা iOS-ৰ পৰা ডাউনলোড কৰক এপ আৰু উপভোগ কৰক আপোনাৰ যাত্ৰা।